balcony. Doors will open on the right. Please mind the gap. হে গাইজ তো কি খবৰ আপোনালোকৰ আজি আমাৰ দিল্লীৰ দ্বিতীয় দিন আৰু আজি আমি গৈ আছোঁ দিল্লীৰ এখন ফেমাছ পাৰ্ক চাবলৈ যাৰ নাম হ'ল ৱাণ্ডাৰ পাৰ্ক আৰু তাৰপিছত আমি যাম দিল্লী লালকিল্লা ৱাণ্ডাৰ পাৰ্কখন মানে কি হয় পৃথিৱীৰ যে 7টা ফেমাছ বস্তু আছে সেই বস্তুবিলাক কেইটাৰ মানে ইয়াতে মানে ডুপ্লিকেটটো আছে সেইকাৰণে মানে গুগল মেপত চালোঁ আমি চাই কেনে আমাৰ ভাল লাগিল তো যাব ওলালোঁ তাৰপিছত আমি যাম দিল্লী লালকিল্লা চাবলৈ তো লালকিল্লাটো জানেই আৰু বলক তেতিয়াহ'লে ডাইৰেক্ট তাতে লগ পাই আছোঁ এতিয়া বুৰ্জ খলিফা চাই আছোঁ গাইজ এইটো হ'ল পিৰামিড যিটো অৰিজিনেলটো আছে আমাৰ ইজিপ্তত আৰু এইটো যে যেনে ডুপ্লিকেট বনাই থৈ দিছে আৰু মানে বিকজ আমাৰ দৰে মানুহবিলাক যাব নোৱাৰোঁ মানে আৰু এইটো হ'ল লিনিং টাৱাৰ অফ পিছা আৰু এইটো আছে গাইজ ইটালীত মানে অৰিজিনেলটো আছে ইয়াতে জাষ্ট ডুপ্লিকেটটো বনাই থৈ দিছে আৰু গাইজ এইটো হ'ল ফেমাছ আইফিল টাৱাৰ असली भाई ना এইটো অৰিজিনেলটো আছে ফ্ৰান্সত डाउनलोड बढ़िया थे मेंटेनेंस किन्ने भैया को से एक सैलूट दी एक सैलूट दी लगो है सैलूट मेंटेनेंस में मजा होसे मेरा डेली মানে টপ 7 ত এটা এতো নৰিছো এতো ডুপ্লিকেট বনাইছিল হয় দি এতে গাইজ এইটো হ'ল কলজিয়াম আৰু এইটো আছে ইটালীত মানে অৰিজিনেলটো আছে আৰু ইয়াত গাছ লিখা আছে ইয়াৰ বিষয়ে অলপমান আৰু লিখা আছে ইয়াতে মানে কোনোবা যদি চুৱে মানে যাই কিনে ভিতৰত মানে তো মানে 1000 টকা ফাইন ল'ব সেইকাৰণে আমি দূৰৰ পৰাই চালোঁ অলপমান ফটো উঠিলোঁ চাওক গাইজ কি মানে ইয়াতে এনেকুৱা লাগিছে আৰু অৰিজিনেলটো কেনেকুৱা হ'ব পাৰে এইটো লোহাৰে বনোৱা আছিল আৰু এইটো হ'ল গাইজ আমাৰ ফেমাছ তাজমহল যিটো আমি অলৰেডি চাই আহিছোঁ আমাৰ ভিডিঅ' আছে আপোনালোকে চাব পাৰিব তো এইটো মানে বনাই থৈ দিছে লোহাৰে আৰু গাইজ এইটো হ'ল খ্ৰীষ্ট দ্য ৰেডিমাৰ ষ্টেচু মানে এইটো যীশু খ্ৰীষ্টৰ এটা ষ্টেচু হয় খ্ৰীষ্টান ধৰ্মৰ ইয়াৰ বিষয়ে অলপমান ইয়াতে লিখা আছে আৰু এইটো অৰিজিনেলটো আছে ব্ৰাজিলত কেতিয়াবা গ'লে চাব পাৰিব আপোনালোকে তো গাইজ পাৰ্কখন চাই কেনে আমি ল'লোঁ মেট্ৰ' আৰু মেট্ৰ'লৈ ডাইৰেক্ট আমি আহিলোঁ লালকিল্লালৈ লালকিল্লাত গাইজ চাওক কিমানবিলাক মানুহ আছে মানে মানুহৰ বহুত ভিৰ ইয়াতে তো এইটো হ'ল আমাৰ সম্পূৰ্ণ লালকিল্লাটো আৰু ইয়াতেই আমাৰ প্ৰধানমন্ত্ৰীয়ে 15 আগষ্টত ফাৰ্ষ্ট টাইম ফ্লেগ হোষ্টিং কৰে তো আমি জানোৱেই এইটো কথাটো ক'লে এলে বিষয় কো লালকিল্লা লাল মানে কি ৰঙা ৰঙা কিল্লা রেড ফোর্ট ওপৰ আৰ্মি থাকে বিলাক ভিতরে যাও না দে হ্যাঁ এবেলে জিসা হয় নাকি সিয়াস জানো জানো সেইটো কিলো আধা হ্যাঁ কিহল না জিদিখন হিনি জিদি ফটো লিখছা এফালে আখৰ না আমাৰ আখিনি অকল বনাই এই শেষে বলছো শেষে বসে তো গাইজ এনেকৈ মই অলপ চনুক উল্লু বনাই আমি ল'লোঁ টিকট লৈ আমি গ'লোঁ ভিতৰত সিস্টেমো আছে বাৰু ए माँ कर तोंडाचिया ये चालू हो जाएगा ना सपट हो जाएगा पापड़ हो जाएगा हट बाजू में भैया के साथ তো গাইজ এনেকৈ আমি ভিতৰলৈ সোমাই আহিলোঁ গেটেৰে গাইজ এই গেটখনৰ নাম হ'ল লাহোৰী গেট এনেকৈ এখন 112টা দিছো মে ওই সাব এনেকৈ আগৰ ভাত পাহতা গুণ নাহাতো না কওঁ নিজে কওঁ না আৰে ঠিক মিউজিয়ামটো চাব লাগিব ন আপুনি মিউজিয়ামটো ভিতৰত মাত আছে ইয়াৰ যাবা কি ডাঙৰ ভাই পল্লি কি হ'ব আমাৰ ওপৰত মৰি না ইনষ্টটা যাব ও খানসুৰ বজাৰ নেকি হয় হয় গাইজ একচুৱেলি এই বজাৰখনৰ নাম হ'ল চাট্টা চৌক মীনা বজাৰ এইখন মানে শ্বাহজাহানে বনাইছিল তেওঁ দুগৰাকী মানে ছোৱালী আছিল ৰচনাৰা আৰু জাহানাৰা দুজনীৰ কাৰণে মানে শ্বপিঙৰ কাৰণে মানে এই দুখন মানে বজাৰ মানে তেওঁ বনাইছিল আৰু সেই দিনৰ পৰা মানে এই বজাৰখন এনেকৈ চলি আছে ইয়াতে একচুৱেলি লেডিজ আইটেম পায় আৰু দোকানীও লেডিজে হয় তো সেই দিনৰ পৰা চলি আছে এনেকৈ মানে এই বজাৰখন এতিয়া একচুৱেলি দোকানীবিলাক চেঞ্জ হৈছে বাৰু আজিকালি জেন্টছৰ দোকানী হয় মানে আগতে আছিল আৰু মানে লেডিজে আছিল আগতে দোকানীবিলাকো তেনেকুৱা ইয়াতে একচুৱেলি আমি একো নিকিনো কাৰণ আমাৰ পইচা নাই সিমান বা লেডিজ আইটেম লাগেতো পায় ইয়াতে আমি নিকিনো বাৰু চাওক কিমান মানুহৰ ভিৰ আছে ইয়াতে বজাৰখনত আৰু বহুত মানে ধুনীয়া হয় এই বজাৰখন তো গাইজ আমি সোমাই আহিলোঁ আৰু গাইজ সোমাই আহি কিনে এইটো আমি দেখা পালোঁ এটা মানে মহল টাইপৰ তো এইটোৰ নাম হ'ল নৌবত খানা
আৰু এইটো একচুৱেলি মানে ৱেলকাম গেট বুলিও কোৱা হয়, মানে কোনোবা ধৰি লওক মানুহ আহে, বেলেগ মানুহ আহিলে ৰজাৰ লগত লগ কৰিবৰ কাৰণে, চ' এইটোত মানে প্ৰস্থান কৰে ফাৰ্ষ্ট। তো আৰু এইটোৰ পৰা মানে এনাউন্সমেণ্টো হয়, মানে সদায় মানে যিকোনো ক্ষেত্ৰত মানে এনাউন্সমেণ্ট কৰিব লাগিলে ইয়াৰ পৰাই হয়। তো অলপ ভিতৰত চাওঁ কি আছে। গাইজ ভিতৰত কিছুমান পেইণ্টিং আছে, কিন্তু পেইণ্টিংবিলাক চিনি নাপায়, মানে বহুত পুৰণা পেইণ্টিং। আৰু গাইজ বহুত ক্ষতি হৈছে আমাৰ মানে বস্তুবিলাকৰ। তো এনেকৈ মানুহবিলাকে অলপ চাই আছে আৰু বস্তুবিলাক, আমিও চালোঁ। গাইডনেছ নেকি আৰু গাইড নেকি? তো গাইজ আপোনালোকে ইয়াতে আহিলে গাইড লৈ আহিব পাৰে। গাইড আপোনাক গোটেইখিনি কথা বুজাই দিব যদি আপোনাৰ বেছি নাজানে। মানে আমি লোৱা নাই, কিন্তু আমাৰ মানে গাইড ল'বৰ কাৰণে পইচা নাই ফিলহাল। আমি তাজমহলত গৈছিলোঁ, তাতো লোৱা নাই। গাইড ল'লে আৰু বহুত এক্সট্ৰা খৰচা হৈ যায়, বাট ভালদৰে জানিব পাৰি, সেইটো ভাল। চ' ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া বিশেষ নাই বেলেগ একো। তো গাইজ আপোনালোকে যে দেখি আছে এই মহলটোৰ নাম হ'ল দিৱানে আম, মানে আগত যে এইটো মহলটো আছে। আৰু এই মহলটো মানে চুপ্ৰিম কোৰ্ট টাইপৰ আৰু আজিকালি যেনেকৈ আমাৰ চুপ্ৰিম কোৰ্ট, তো এনেকুৱা মানে চুপ্ৰিম কোৰ্ট টাইপৰ আছিল। এই খেলপথাৰখনত বহিছিল নৰ্মেল প্ৰজাবিলাক। তাৰ মহলটোৰ ভিতৰত বহি পেলাই ৰজাই মানে নিজৰ শাসন চলাইছিল, মানে ন্যায় ব্যৱস্থা চলাইছিল, চুপ্ৰিম কোৰ্ট টাইপৰ মানে। সেইকাৰণে নামটো হ'ল দিৱানে আম। আম মানে আম আদমি আৰু মানে সেনেকুৱা টাইপৰ আৰু মানে নৰ্মেল মানুহবিলাকৰ কাৰণে মানে এইটো ন্যায় ব্যৱস্থাৰ কাৰণে এটা মানে মহল এটা আছিল আৰু গাইজ এইটো হ'ল এটা মিউজিয়াম। মানে এই মিউজিয়ামটোৰ ভিতৰত মানে আমাৰ মানে গোটেই মানে ৰজাৰ বস্তুবিলাক মানে কিবা কিবি আছে আৰু বস্তু আমি চাওঁ। মানে একেলগে আমি মিউজিয়ামৰ টিকটটো কাটিছোঁ মানে, তো আমি চাই লওঁ ভিতৰত কি আছে। তো বলক। সেই বস্তু চা না এই অজয় আমাক জানা নাই হা আমি অসমতে পাব নাই বিয়া অসমত যাব পাৰাই নাই কাৰণে আম হাৰামি না মস্ত তাই মাহানি আহোম আমাৰ যাব দিয়াই নাই কায়ো। মমাই ডাঙৰ নহয় বোলে, বুজিছে না নাই? মমাই ডাঙৰ নহয়। এইটো লক্ষ্মীবাই সেইটো গাইজ ইয়াতে আছে ৰজাৰ তৰোৱাল আৰু বিভিন্ন ধৰণৰ হাথিয়াৰ। কিন্তু মানে ইয়াতে বহুত নগণ্য মানে আছে, অলপমান আছে মাত্ৰ, কিন্তু মানে বেছিভাগ মানে গোটেইবিলাক লণ্ডনতে আছে। মানে গোটেইবিলাক লৈ গৈছে আমাৰ পৰা, আমাৰে বস্তু আমাৰ পৰাই লৈ গৈছে আৰু আমাকে এতিয়া লণ্ডনত মিউজিয়ামত থৈ পেলাই আমাক দেখুৱায়। ইয়াতে বিভিন্ন ধৰণৰ আছে আৰু মানে যিখিনি আছে আৰু মানে ৰৈ যোৱাখিনি আৰু তৰোৱাল আছে, ধেনুৰ কাৰো আছে, এইবিলাক বিভিন্ন ধৰণৰ। মৰি যাব মৰবা কাৰণটো বানাইছি এটা কি বাহাদুৰ শাহ का पाउडर हॉर्न पाउडर हॉर्न बहादुर शाह जफर का कलमदार पेन भयो पेन जफर बहादुर शाह बहादुर शाह जफर की तलवार harus sih Harusnya kan? kapung sana My God, Kinor Abu Sabe? Mak atur ba aku depan sana aja hal apa di repair kosi. Kita masih main dia toh. Cak. Emang iPhone lagi kita ini masih jauh sih. Sah, kayak saya tahu. Amar bos saya tuh. Amar bos. Kemudian dia anak umur berapa? Asam ke yudh. Gua amar makhawas itu ya. Asam tayari, Assam preparation. Avanti Bhai. Emang kau masih nggak powerful man? চাও না কেনেকৈ যুদ্ধ লাগছি বা তেওঁ আৰু ঠাই কৰি আছে মৰি কেনেও যুদ্ধ কৰিছে। গাইজ প্ৰথমতে যে মই কৈ আছিলোঁ দিৱানে আম মেহেল, এইটোৱে সেই মেহেলটো। আৰু এইখন ৰজাৰ সিংহাসন, গোটেই মাৰ্বল পাথৰৰ।
গাইজ এইটো হ'ল খাছ মেহেল, ইয়াতে ৰজা থাকিছিল। আৰু এইটো হ'ল দিৱানে খাছ, এইটো মানে পাৰ্লিমেণ্ট টাইপৰ, ইয়াতে ৰজা বহে, মন্ত্ৰীবিলাক বহিছিল আৰু আলোচনা কৰিছিল। তো গাইজ আজিৰ কাৰণে এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম নিশ্চয়। লালকিল্লা খতম আজি, নেক্সট ভিডিঅ' নিশ্চয় আমি কুটুব মিনাৰ যাম চাগে। চ' ভিডিঅ'বিলাক চাই থাকিব, যদি ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।